Hello beautiful people, welcome to my another mini vlog. যোৱাকালি ৰাতি মই বনাইছিলো সৰিয়হ বটা দিয়া ভেন্ডি অৰ্থাৎ ভেন্ডিৰ চৰচৰি তো ভাবিলো আপোনালোককো ৰেচিপিটো শেয়াৰ কৰো একেবাৰে ইজি ৰেচিপি অকল লাগিব ভেন্ডি আৰু সৰিয়হ বটা গতিকে প্ৰথমতে সৰিয়হখিনি বাটি ললো আৰু ভেন্ডিখিনি কিন্তু ভালদৰে আগতীয়াকৈ ধুই লৈ শুকুৱাই থৈছিলো তাত অকণমান হালধি গুড়ি ধনিয়া গুড়ি জিৰা গুড়ি লাল মিৰ্চ পাউডাৰ আৰু নিমখ লগতে মিঠাতেল অলপমান দি ভালদৰে ভেন্ডিখিনি সানি লৈ তেলত ফ্ৰাই কৰি ললো আৰু তাৰ পাছত মই তেলখিনিতে অকণমান কলা বগা জিৰা দিলো আৰু তাতে দুটা কেঁচা জলকীয়া দি অকণমান পানী দি ভালদৰে ভাজি লৈ তাত সৰিয়হ বটাখিনি দি দিলো আৰু একেবাৰে শেষত যেতিয়া সৰিয়হ বটাৰ পৰা তেল ওলাবলৈ ললে তেতিয়া মই ফ্ৰাই কৰি থোৱা ভেন্ডিখিনি ওপৰতে দি অকণমান গৰম মছলা দি সাৰ্ভ কৰিলো